আসসালামু আলাইকুম আমাৰ প্ৰিয় খামাৰী বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ এনিমেল লাভাৰ 90। আজি আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ যিবিলাক গৰু আছিল সেইবিলাক গৰু আজি বিক্ৰী কৰি দিয়া হ'ল। লৈ যোৱাৰ আগতে মানুহবিলাকে লৈ যোৱাৰ আগতৰ মানে তেওঁলোকৰ এটা ভিডিঅ' বনোৱা হ'ল, যাৰ কাৰণে আপোনালোকক দেখুৱাৰ কাৰণে মানে এইটো আমাৰ ঘৰ, আমাৰ ঘৰৰ দামৰা গৰু আৰু আছিল এটা গাই। এই দুটা গৰু একেলগে বিক্ৰী কৰি দিয়া হ'ল। গতিকে আপোনালোকে আমাৰ ঘৰৰ গৰুবিলাক চাব পাৰে। এনেকুৱা হৈছিল, এইটো আমাৰ গাইজনীৰ গাখীৰ দিছিল আমাৰ ঘৰতে 16-17 লিটাৰকৈ দিছিল। এক বছৰ আপোনাৰ মানে এই গৰুটো 1 বছৰ মান আমি ঘৰতে মানে পুহিলোঁ। এতিয়া গাখীৰ শেষ হৈছে, এতিয়া গাই আৰু সেই দামৰাটো বিক্ৰী কৰি দিয়া হ'ল। আজি আবেলি সময়ত গৰু লৈ যাব বেপাৰীবিলাকে। দামৰাটো এইটোৰ পোৱালি নহয়, দামৰাটো বেলেগ এটা গায়ৰ পোৱালি। আমি ঘৰতে এইটো পুহিছিলোঁ, ডাঙৰ দীঘল লৈছে। তাৰ বয়স হৈছে এতিয়া 2 বছৰ, 2 বছৰ পাৰ হৈছে এতিয়া। আৰু গাইজনী আমি মানে তাৰ যিটো পোৱালি আছিল সেইটো আমি বিক্ৰী কৰিছোঁ। সেইটো আছিল, পোৱালিটো আছিল। এতিয়া গৰুবিলাক বিক্ৰী কৰি দিয়া হ'ল। আজি লৈ যোৱাৰ আগত মুহূৰ্তত এই ভিডিঅ'টো বনোৱা হ'ল। তাৰ স্মৃতি হিচাপে আমি ৰাখি দিছোঁ ভিডিঅ'টো। এইটো হ'ল হলিষ্টিয়ান দামৰা, হলিষ্টিয়ান এই গাইজনী। দুটাই ভাল প্ৰজাতিৰ গাই আৰু দামৰাটো ভাল। দামৰাটো আমাৰ ভালেই ডাঙৰ দীঘল হৈছে 2 বছৰত। আমি ঘৰতে দানা চাপৰ আপোনাৰ দানাৰ মাজত আৰু আছিলে মিল্ক প্ৰ, যাক হাই এনাৰ্জি আছিল। এনেকুৱা ধৰণৰ টাইপৰ দানা খুৱাইছোঁ ঘৰতে। আজি এইটো আবেলি সময়ত গৰুটো লৈ যাব, বিক্ৰী কৰি দিয়া হৈছে। গতিকে সেইকাৰণে আপোনালোকৰ কাৰণে আমাৰ ঘৰত থকা গৰুবিলাক কেনেকুৱা বা কি খুৱাওঁ, কি গৰু